কিছু সুস্থ হৈ শিৱসাগৰ হাঁহচৰাৰ যুৱতী ঋতুমণি হাজৰিকা বৰ্তমান নিজ গৃহত। দীৰ্ঘদিন ধৰি শয্যাশায়ী হৈ আছিল ঋতুমণি। তাৰ পাছতেই ঋতুমণিৰ বাতৰি প্ৰকাশ পাইছিল সংবাদ মাধ্যমত। আৰ্থিক দুৰৱস্থাৰ বাবে ঋতুমণিৰ চিকিৎসা ভালদৰে কৰিব পৰা নাছিল পৰিয়ালৰ লোকে। সংবাদ মাধ্যমত বাতৰি প্ৰত্যক্ষ কৰি ঋতুমণিৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিছিল সাংসদ তপন কুমাৰ গগৈ। সাংসদগৰাকীৰ সহযোগত এখন এম্বুলেন্সেৰে ঋতুমণিক ডিব্ৰুগড়স্থিত ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসা লাভৰ পিছতেই কিছু সুস্থ হৈ নিজ গৃহত বৰ্তমান উপস্থিত হৈছেহি ঋতুমণি। গা লৰচৰ কৰিব নোৱাৰা, কাপোৰ পিন্ধিব নোৱাৰা যুৱতীগৰাকী উঠি বহিছে, নিজেই পিন্ধিছে কাপোৰ। এই ক্ষেত্ৰত পৰিয়াল তথা ঋতুমণিয়ে স্থানীয় ৰাইজ, সংবাদ মাধ্যম তথা সাংসদ তপন কুমাৰ গগৈৰ লগতে স্থানীয় দল সংগঠনসমূহক ধন্যবাদ জ্ঞাপন কৰিছে। আনহাতে ঋতুমণি সম্পূৰ্ণ সুস্থ হৈ নুঠিলে সাংসদ তপন কুমাৰ গগৈয়ে ইয়াতকৈ উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিয়াৰ প্ৰতিশ্ৰুতি দিয়ে বুলি পৰিয়ালৰ লোকে আমাক জানিবলৈ দিয়ে। শিৱসাগৰৰ পৰা পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট, DM নিউজ।